আমাৰ অন্যদিক কৰ্মশালা তিয়ক বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হৈ আছে। বিষয় হৈছে সত্ৰীয়া নৃত্য। এই তিয়ক সমষ্টি ভিত্তিত এই গ্ৰীষ্মকালীন কৰ্মশালা হৈ আছে। ইয়াত প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছে আৰু আমাৰ মাজত আছে অভিভাৱকসকল। তেখেতসকলৰ পৰা আমি জানিব বিচাৰিছোঁ এই কৰ্মশালাটিৰ বিষয়ে তেখেতসকলৰ অনুভৱ কেনেকুৱা। বাইদেউ, খুবেই ভাল পদক্ষেপ অসম চৰকাৰৰ, যি সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত যি এই গ্ৰীষ্মকালীন কৰ্মশালাৰ আয়োজন কৰা হৈছে। যোৰহাট জিলা প্ৰশাসন লগতে কৃষ্টি কঠীয়াৰ যিটো NGOৰ জৰিয়তে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ গ্ৰীষ্মকালীন সময়ছোৱা খুব ভালদৰে সুন্দৰভাৱে অতিবাহিত হৈছে। এই সময়খিনি আজৰি সময়খিনিত তেওঁলোকৰ এটা সৃষ্টিশীল কামত অতিবাহিত হ'ব আৰু যি 10 দিনীয়া কৰ্মশালা, ইয়াক লৈ আমি খুবেই সুখী আৰু আগলৈও এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰি পেলাই আমাৰ ছাত্ৰ ছাত্ৰীসকলক, গাঁৱলীয়া ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই নিয়াৰ প্ৰচেষ্টা অব্যাহত ৰাখিব বুলি আশা ৰাখিছোঁ। ধন্যবাদ। আৰু বাইদেউ, আপোনাৰ পৰা জানিব বিচাৰিছোঁ অনুভৱ কেনে হৈছে। অসম চৰকাৰে গ্ৰীষ্মকালীন কৰ্মশালা পাতিছে, আমি খুবেই সুখী হৈছোঁ। আমাৰ ল'ৰা ছোৱালীখিনি বন্ধত বিশেষকৈ ঘৰতে থকা হয়, এইটো সময়ত আহি তেওঁলোক ব্যস্ত হৈছে, অকণমান সত্ৰীয়া নৃত্য শিকিব পাৰিছে। সেইটো কাৰণে আমি বহুতেই সুখী হৈছোঁ। আগলৈও এনেকুৱা কৰ্ম হৈ যাওক, আমি ভালেই পাম। ধন্যবাদ। আৰু বাইদেউ, আপুনি কওক। খুবেই ভাল পদক্ষেপ হৈছে। সংস্কৃতি বিভাগৰ পৰিমাণ মঙ্গলবাৰ ভাল ভাল অভিজ্ঞ শিক্ষকৰ দ্বাৰা হৈছে। ভাল লাগিছে, ধৰক ভৱিষ্যতলৈ আৰু ভাল হোৱাৰ আশা কৰিছোঁ আৰু ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব বুলি আশা ৰাখিছোঁ। বাইদেউ, আপুনি দুই এষাৰ কওক। অসম চৰকাৰে যি এয়া কৰ্মশালাটিৰ ছাত্ৰ ছাত্ৰীসকলক পদক্ষেপ গ্ৰহণ কৰিছে, পদক্ষেপটো লৈছে, বহুত ভাল লাগিছে আমাৰ। লগতে কৃষ্টিৰ কঠীয়া আৰু যোৰহাট জিলাৰ প্ৰশাসনক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি সুখী, ভাল লাগিছে। আগলৈও যাতে এনে পদক্ষেপ লয় তাকে আশা ৰাখিছোঁ। ধন্যবাদ। কওক বাইদেউ, দুই এষাৰ আপুনি কওক। অসম চৰকাৰে যিটো পদক্ষেপ হাতত লৈছে, গ্ৰীষ্মকালীন কৃষি কঠীয়াতলীৰ কাৰণে আমাৰ বহুত ল'ৰা ছোৱালী উপভোগ কৰিব পাৰিছে। আগলৈও যেন এনেকৈ গ্ৰীষ্মকালীন সময়ত এনেকুৱা পৰিস্থিতি হাতত লয়, তাৰ কাৰণে অসম চৰকাৰক ধন্যবাদ জনাইছোঁ। আৰু এগৰাকী বাইদেউ আছে আমাৰ, তেখেত দুই এষাৰ ক'ব বিচাৰিছে। আৰু এটা মই কথা ক'ব খুজিছোঁ, যিহেতুকে বিনামূলীয়া হোৱাৰ কাৰণে যিখিনি ল'ৰা ছোৱালী গাঁৱে ধৰক সোমাই আছে, তেখেতসকল ওলাই আহিবলৈ বেছি সুবিধা পাইছে, ভাল পাইছে আৰু সিহঁতৰ সময়খিনি ইয়াতে অতিবাহিত কৰিছে। আৰু তেনেকৈয়ে আগবাঢ়ি যাওক, আগলৈও এনেকৈ আগবাঢ়ি যাওক। ধন্যবাদ।